সঁচাকে মানুহজনৰ অবিহনে জীৱনটো কটাবলৈ বৰ কঠিন। মোৰ ল'ৰা-ছোৱালী এটা মোৰ খবৰে নাই। গাঁৱত এহেনখন ঘৰ থকাৰ পিছতো ল'ৰাটো নাজানো আৰু কেলে তাত আছেগে। ইয়ালৈ গুচি আহিলেও হয়। সঁচাকে গাঁৱৰ ঘৰখনৰ নিচিনা হ'বই নোৱাৰে। এইকেইদিন গাটো পিছে বৰ বেয়া কৰিছে। জানো কি হৈছে। মামীদেউ পালেহি। আপুনি নথকাৰ কাৰণে মোৰ মনটো বেলেগ দুখ লাগি আছে আপা। ছোৱালী আৰু যাদৱ ভাল নহয়? ভাল ভালেই। তোৰ ভাল নহয়? এইকেইদিন তই অকণমান মোৰ লগতে থাকিবিচোন। মোৰ গাটো বেলেগ বেয়া কৰিছে আৰু ঠাণ্ডাও পৰিছে নহয়। তই মোৰ মৰমৰ ভাগিন ছোৱালী আৰু। মামীদেউ ছোৱালী বাৰু বিয়া হোৱা ছোৱালী, তাই আপোনাক নাচালেও একো নাই। কিন্তু যাদৱ আপোনাৰ নিজৰ ল'ৰাটো হয়, এনেকে বাৰু এৰি থাকিব লাগেনে আপোনাক? সেইটোও পাব এটা টাইমত। কিনো কবি আৰু। পিছে মোৰ গাটো বেলেগ অসুস্থ। উশাহটো কিবা চুটি লাগিছে। জানো কি হৈছে। ৰাতিপুৱাৰ পৰা আজি বুকুখন কিবা বিষাই আছে। মামীদেউ আপোনাৰ গাটো গোটেই গৰম হৈ আছে। কপালখন চুই চাইছ? একদম গৰম। ডক্তৰ এজনে ফোন কৰিব লাগিব। সঁচাকে ছোৱালী আৰু যাদৱে কি ভাবিছে নাজানো। বুঢ়ী মানুহজনীক এনেকে অকলে এৰি দিব লাগেনে বাৰু? আপুনি এখেতৰ কোন হয় বাৰু? মোৰ মামীদেউ হয়। মানে মই ভাগিন ছোৱালী। আমাৰ এটাই মোমাইদেউ আৰু মামীজনী আছে আৰু। আপোনাৰ মামীদেউৰ গাটো একেবাৰে অসুস্থ। এখেতৰ ল'ৰা ছোৱালী আছে যদি সোনকালে ফোনটো কৰি দিয়ক। মানে চিৰিয়াছ আৰু। ডক্টৰ এইবিলাক আপুনি কি কৈছে? অকণমান চেষ্টা কৰকচোন। মামীদেউ বাইদেউ অকস্মাতে এনেকুৱা হ'ব বুলি ভবাই নাছিলো। এতিয়াহে খবৰটো আহিছে। আমাৰ শাহুমা এজনী ঢুকাল। সেইকাৰণে থাকিব নোৱাৰিম। তই একেবাৰে বেয়া নাপাবি। যাওঁ। সেই বুঢ়ীজনী আজিৰ দিনটোতহে ঢুকাব পালে। হ'ব যা। শাহুৱে হয় মানুহে নকলে বেয়া বুলি ক'ব। পাছত আকৌ আহিবি। মামীদেউ আমাৰ এই থাকিলে গুচি গ'ল আপুনি। সঁচাকে পাই ছোৱালী আৰু যাদৱ নিজৰ ল'ৰা ছোৱালী হাল হয় মেলি এতিয়ালৈকে অহা নাই মাকৰ মৰা খবৰ ল'বলৈ। সঁচাকে ছোৱালী মামীদেউ কথা পাতি ছোৱালী বেছিকে নাকান্দিবি থ। সঁচাকে হয় না কথাটো? সঁচাকে হয়।